So নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। সো তেতিয়াহ'লে আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লগতে আৰু এটা কথা কওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মোৰ প্ৰত্যেকটো আহিবলগীয়া ভিডিঅ' আপোনালোকলৈ নটিফিকেশ্যন গৈ থাকে। সো আমি এতিয়া দেৰি নকৰোঁ, আহক ফ্লিপকাৰ্টৰ পৰা কি আহিছেনো, কি পাৰ্চেল আহিছে আপোনালোকক মই আনবক্সিং কৰি দেখাই আছোঁ। সো ফাইনেলি আহি গ'ল, এই দেখিছে আপোনালোকে বক্স ফ্লিপকাৰ্টৰ পৰা আহিছে। তোমাৰ অলৰেডি বুক কৰি ৰাখিছিলোঁ আজি 3-4 দিনৰ আগত। সো আজি আহি পালে, এতিয়া মই আপোনালোকক দেখাই আছোঁ ইয়াৰ ভিতৰত কি আছে। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক, তেতিয়াহে ইয়াৰ ভিতৰত কি আছে আপোনালোকে দেখা পাব। সো আমি এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ল'ৰাই কাটি আছে, কাটা কাটা এনেকৈ কাটা। অপেন হৈ গ'ল, খুলি দিলে ল'ৰাই। মই দেখাই আছোঁ আপোনালোকক কি আছে ভিতৰত। ধৈৰ্য ধৰক, মই দেখাই আছোঁ। ওলাই গ'ল ওলাই গ'ল ওলাই গ'ল। আৰু এটা পেকিং আছে, এইটো খুলিব লাগিব এতিয়া। এইটো খুলিব লাগিব, মই দেখাই আছোঁ খুলি। আহি গ'ল, ওলাই গ'ল ওলাই। দেখিছে লেন্স হয়, মই আপোনালোকক দেখাই আছোঁ। কোনখন? এক ছেকেণ্ড, এইটো মোবাইল আছে। সম্পূৰ্ণ বস্তুটো চাই লওক। এইটো বহুত হালকা হয় কিন্তু বহুত প্ৰয়োজনীয় হয়। আপোনালোকে চাই লওক, মই খুলি পেলাই আপোনালোকক দেখাইছোঁ পুৰা। দেখিছে, আৰু ইয়াত মোবাইলটো লগাই ল'ব পাৰি। যিহেতু এতিয়া মই মোবাইলটো হাতত লৈ আছোঁ সেইকাৰণে ইয়াত লগাই ৰাখিব পৰা নাই। চ' যিসকলক প্ৰয়োজন হৈ আছে নতুন ইউটিউবাৰসকলক, তেওঁলোকে ফ্লিপকাৰ্ট, এমাজন এইবিলাকৰ পৰা অৰ্ডাৰ কৰিব পাৰে। আৰু ইয়াৰ দাম বিশেষ নহয়, মোৰ এইটোৰ দাম হৈছে অনলি 350। চ' কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব। আৰু ইমান দিনেতো মই ক'ত কেনেকৈ মোবাইল ৰাখি ভিডিঅ' শ্বুট কৰি আছিলোঁ আপোনালোকক মই দেখাই আছোঁ। আজি ফাইনেলি মই আনিলোঁ। 3 দিন হৈ বুকিং কৰি ৰাখিছিলোঁ। চ' আজি ফাইনেলি আহিলে। আৰু ইয়াৰ আগত যিখিনি ভিডিঅ' মই ইউটিউবত দিছিলোঁ, কেনেকৈ ভিডিঅ' শ্বুট কৰিছিলোঁ তাক মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক। আৰু মই ইমান দিনে এই জেগাটোত ভিডিঅ' শ্বুট কৰি আছিলোঁ। ইয়াত মোবাইলটো থওঁ আৰু এইটো জেগাত মই খাৰা হৈ লওঁ।
এইটো জেগাত আপোনালোকে মোৰ ভিডিঅ'খিনি চাব। এই জেগাটোত মই খাৰা হৈ লওঁ, ইয়াত মোবাইলটো এনেদৰে অন কৰি লওঁ। এই জেগাডোখৰ ৰখি ইয়াতে মই ভিডিঅ' শ্বুট কৰি আছিলোঁ। এই প্ৰত্যেকটো আগৰ ভিডিঅ' এই জেগাডোখৰ ৰখি এইকণ জেগা ৰখি চ' তেতিয়াহ'লে ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।